আসসালামু আলাইকুম দোস্ত, মোর নাম মাহমুদুল হাসান আৰু আপোনালোকে চাই আছে দ্য কোরআন এণ্ড তাৰিখ। বন্ধুসকল, কোরআনৰ সৰ্বপ্ৰথম আয়াত যেটো অৱতীৰ্ণ হৈছে তাত কোৱা হৈছে, আপোনাৰ প্ৰভুৰ নামত পঢ়ক যি আটাইতকৈ দয়ালু। আৰু মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লামে কৈছিল, জ্ঞান আহৰণ কৰক। যদিও আপুনি জ্ঞান আহৰণ কৰিবলৈ চীন দেশলৈ যাব লগা হয় তেন্তে যাওক। এই দুটা কথাৰ পৰা এই কথাটো স্পষ্ট হয় যে ইছলামত শিক্ষাৰ ওপৰত কিমান পৰিমাণে গুৰুত্ব দিয়া হয়। কোরআনত এনে 1000তকৈ অধিক আয়াত আছে যিবোৰ আয়াত বৈজ্ঞানিকৰ সৈতে সম্পৰ্কিত। কোরআনৰ আধাৰতেই মুছলমানসকলে প্ৰতিটো ক্ষেত্ৰতে জ্ঞান লাভ কৰিছিল আৰু তেওঁলোকে মহান বিজ্ঞানী হৈ পৰিছিল। এই অভিযোগ প্ৰায় মুছলমানসকলৰ বিৰুদ্ধে কৰা হয় যে মুছলমানসকলে পৃথিৱীক একো দিয়া নাছিল। কিন্তু যেতিয়া আপুনি ইতিহাসৰ পৃষ্ঠাবোৰ পঢ়িব তেতিয়া আপুনি প্ৰতিটো বিভাগতে কেৱল মুছলমানসকলকহে দেখা পাব। মুছলমানসকলে এই পৃথিৱীখনক এনে আৱিষ্কাৰ দিছে যিবোৰ আৱিষ্কাৰ আপুনি আৰু আমি এতিয়াও ব্যৱহাৰ কৰি আছোঁ। যদি মুছলমান বিজ্ঞানীসকলৰ জন্ম নহ'লেহেঁতেন তেন্তে বিজ্ঞানৰ কোনো চিহ্ন নাথাকিলেহেঁতেন। কিন্তু এটা প্ৰবাদ আছে নহয়, যিয়ে ক্ষমতাত থাকে সিয়ে বিচৰা ইতিহাস লিখে। ইহুদী আৰু খ্ৰীষ্টানসকলৰ মনত ইছলামৰ প্ৰতি ঘৃণা থকাৰ বাবে তেওঁলোকে মুছলমানসকলৰ ইতিহাস মূলতঃ লুকাই ৰাখিছিল, কিন্তু তেওঁলোক সফল হ'ব নোৱাৰিলে। আজি মই আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে 5জন মুছলমান বিজ্ঞানীসকলৰ বিষয়ে ক'ম, যাৰ প্ৰতি পৃথিৱীয়ে নমস্কাৰ কৰে আৰু অভিবাদন জনায়। নাম্বাৰ 1, মুহাম্মদ আল গাফিকি। নিশ্চয় আপুনি নিশ্চয় উন্মাদ ৰোগৰ কথা শুনিছে, যাৰ কাৰণে চকুৰ সন্মুখত এটা বগা জাল ওলায়, যাৰ ফলত ই ভালকৈ দেখা নাপায়। আপুনি জানি আচৰিত হ'ব যে আজিৰ পৰা প্ৰায় 900 বছৰ আগতে এজন মুছলমান বিজ্ঞানী আৰু চিকিৎসক মুহাম্মদ গাফিকিয়ে এই ৰোগৰ সঠিক চিকিৎসা কৰি দেখুৱাইছিল। গাফিকিয়ে এই ৰোগৰ চিকিৎসাৰ বাবে এনে এটা ইনজেকশ্যন বা বেজীৰ উদ্ভাৱন কৰিছিল যিটো চকুৰ লেন্সত প্ৰৱেশ কৰি সেই বগা বেভটো আঁতৰ কৰিব পাৰি। কল্পনা কৰক, 900 বছৰ আগতে চকুত বেজী এটা সুমুৱাই চিকিৎসা কৰাটো কিমান আচৰিত কথা আছিল। মুহাম্মদ গাফিকি এজন চকু বিশেষজ্ঞ আছিল আৰু চিকিৎসাৰ ক্ষেত্ৰত তেওঁৰ যথেষ্ট অৱদান আছিল, কাৰণ তেওঁৰ দ্বাৰা লিখা কিতাপবোৰ আজিও বিজ্ঞানীসকলে ব্যৱহাৰ কৰি আছে। তেওঁৰ খিদমত আৰু অভিজ্ঞতাৰ প্ৰতি লক্ষ্য ৰাখি 1965 চনত স্পেইন চৰকাৰে তেওঁৰ 800তম মৃত্যুবাৰ্ষিকীত তেওঁক সন্মান জনাই তেওঁৰ এটা প্ৰতিমূৰ্তিও স্থাপন কৰিছিল। নাম্বাৰ 2, নাছিৰ আদ-দ্বীন আত-তুছি। বন্ধুসকল, আপুনি 10ম শ্ৰেণীৰ গণিতত ত্ৰিকোণমিতিৰ বিষয়ে নিশ্চয় পঢ়িছে, য'ত ত্ৰিভুজৰ অধ্যয়ন কৰা হয়। মুছলমান বিজ্ঞানী আল-তুছি নাথাকিলে আজিৰ গণিত অসম্পূৰ্ণ হ'লহেঁতেন। আল-তুছিক ত্ৰিকোণমিতিৰ পিতৃও বুলি কোৱা হয়। তেওঁ এজন পাৰ্চী পলিমেথ আছিল, অৰ্থাৎ বিভিন্ন দিশত জ্ঞানী, ফিলচফাৰ, ফিজিচিয়ান, সাইণ্টিষ্ট, থিঅলজিয়ান ইত্যাদি আছিল। ত্ৰাংশ শতিকাত তুছিয়ে বিজ্ঞানৰ ক্ষেত্ৰত 150ৰো অধিক আৱিষ্কাৰ কৰিছিল, যাৰ ভিতৰত আটাইতকৈ বিখ্যাত আৱিষ্কাৰ তুছি কপলৰ আৱিষ্কাৰ আছিল। তুছি কপল এনে এক আৱিষ্কাৰ আছিল যাৰ সহায়ত মহাকাশৰ গ্ৰহবোৰৰ গতি, দিশ আৰু দূৰত্ব বিচাৰি উলিওৱা সম্ভৱ হৈছিল। কল্পনা কৰক, যদি এই মুছলমান বিজ্ঞানীসকল নাথাকিলেহেঁতেন আজি মহাকাশৰ গ্ৰহবোৰৰ অধ্যয়ন কৰাটো কিমান কঠিন হ'লহেঁতেন। বন্ধুসকল, চন্দ্ৰৰ এটা অঞ্চল এই বিজ্ঞানীজনৰ নামেৰে নামাকৰণ কৰা হৈছে। এই অঞ্চলটোৰ নাম হৈছে 10269 তুছি। নাম্বাৰ 3, ইবনে খলদুন। মুছলমানসকলৰ মাজত এজন অতি বিখ্যাত ইতিহাসবিদ আৰু সমাজ বিজ্ঞানী আছিল, যাৰ নাম হৈছে ইবনে খলদুন। তেখেতে ইতিহাস, সামাজিকতা সম্পৰ্কে বহুতো কিতাপ লিখিছিল, যাৰ ভিতৰত আটাইতকৈ বিখ্যাত কিতাপ আছিল আল মুকদ্দমা। ইয়াত সামাজিক বিজ্ঞানৰ বহু প্ৰকাৰৰ নিয়ম আছে, যাক সেই যুগৰ পৰা আজিলৈকে সৰ্বশ্ৰেষ্ঠ নিয়ম বুলি গণ্য কৰা হয়। তেওঁৰ কিতাপখনৰ জনপ্ৰিয়তা এই তথ্যৰ পৰা অনুমান কৰিব পাৰি যে ফেচবুকৰ মুখ্য কাৰ্যবাহী বিষয়া মাৰ্ক জুকাৰবাৰ্গে ইয়াক
2015 চনত তেওঁৰ প্ৰিয় কিতাপ হিচাপে পঢ়িছিল। বন্ধুসকল, তেওঁ আৰবৰ বাসিন্দা আছিল। তেওঁ সাহিত্য, ধৰ্ম, জ্যোতিষ, অৰ্থনীতি আদি বহু দিশত আয়ত্ত কৰিছিল। তেওঁ এনে এজন মুছলমান ইতিহাসবিদ আছিল যাৰ কিতাপবোৰ আজিলৈকে পৃথিৱীৰ বহুতো দেশত বিশ্ববিদ্যালয়ত শিকোৱা হয়। নাম্বাৰ 4, মোহাম্মদ ইব্ৰাহিম আল ফাজাৰী। বন্ধুসকল, এওঁ সেই বিজ্ঞানী আছিল যিজনে গণিত, দৰ্শন আৰু জ্যোতিৰ্বিজ্ঞান আয়ত্ত কৰিছিল আৰু তেওঁ মহাকাশৰ ওপৰত যথেষ্ট গৱেষণা কৰিছিল আৰু এষ্ট্ৰলব নামৰ এটা ডিভাইচ অৰ্থাৎ মেচিন তৈয়াৰ কৰিছিল, সঁজুলি তৈয়াৰ কৰিছিল। এই যন্ত্ৰটোৰ সহায়ত দিশটো সঠিকভাৱে অনুমান কৰিব পাৰি, তৰাবোৰৰ অৱস্থান উলিয়াব পাৰি, তৰাবোৰ কেতিয়া ক'ত আৰু কিছু সময় পিছত ই ক'ত অৱস্থান কৰিব ইত্যাদি। এই এষ্ট্ৰলবৰ বিশেষ বৈশিষ্ট্য কাবা শ্বৰীফৰ দিশ নিৰ্ধাৰণ কৰিব পাৰে। এষ্ট্ৰলবক সেই সময়ৰ কম্পিউটাৰ বুলিও গণ্য কৰা হৈছিল। এই এষ্ট্ৰলব ডিভাইচৰ সহায়ত আজি বিজ্ঞানীসকলে কম্পাছ অৰ্থাৎ দিশ ট্ৰেকিং যন্ত্ৰ উদ্ভাৱন কৰিছে। বন্ধুসকল, প্ৰায় 1000 বছৰ আগতে তেওঁ ঘড়ী আৱিষ্কাৰ কৰি দেখুৱাইছিল। সেই ঘড়ী আজিৰ ঘড়ীতকৈ বহুগুণে ডাঙৰ আছিল। ইয়াৰ দ্বাৰা নিশাৰ সময় চিনাক্ত কৰিব পৰা গৈছিল। নিশাৰ কিমান সময় পাৰ হৈছে আৰু কিমান বাকী আছে এইটো বিষয়ে জনা গৈছিল। দিনৰ সময়তো সূৰ্য চাই নিৰ্ধাৰণ কৰিব পাৰি যে কিমান আবেলি বাকী আছে, কিমান সময় পিছত সন্ধিয়া হ'ব। কিন্তু ৰাতিৰ সময়টো কেনেকৈ বিচাৰিব? ৰাতি 1টা বাজিছে না 11টা বাজিছে, কোনো পাৰ্থক্য নাই। কিন্তু 1000 বছৰ আগতে এজন মুছলমান বিজ্ঞানীয়ে এই ডিভাইচটো তৈয়াৰ কৰি এই কৃতিত্ব অৰ্জন কৰিছিল। নাম্বাৰ 5, জাবিৰ বিন হায়ান। যদি কোনো সভ্যতা বা কোনো মানুহৰ কৃতিত্ব বেনামী অৰ্থাৎ গোপন কৰিবলৈ হয় তেন্তে তেওঁৰ নাম সলনি কৰি দিয়া হয়। মুছলমান বিজ্ঞানী জাবিৰ বিন হায়ানৰ ক্ষেত্ৰতো একেটাই ঘটনা ঘটিছিল। ব্ৰিটিছে জাবিৰ বিন হায়ানৰ নাম জেবাৰলৈ সলনি কৰিছিল, যাৰ বাবে এই কথাটো বহু শতাব্দীলৈকে হেৰাই গৈছিল যে জেবাৰ অৰ্থাৎ জাবিৰ বিন হায়ান এজন মুছলমান বিজ্ঞানী আছিল। জাবিৰ বিন হায়ান কোনো সাধাৰণ বিজ্ঞানী নাছিল। তেওঁ ৰাসায়ন বিজ্ঞান, জ্যোতিৰ্বিজ্ঞান, জ্যোতিষ, ঔষধ আৰু ফাৰ্মাচী, দৰ্শন, পদাৰ্থ বিজ্ঞান আদি বিষয়ে যথেষ্ট জ্ঞান আছিল। আপুনি শুনি আচৰিত হ'ব যে আজি আমি বিজ্ঞান শ্ৰেণীত ৰাসায়ন বিজ্ঞান অধ্যয়ন কৰোঁ। এইটো তেওঁৰ পৰাই আৰম্ভ হৈছিল। তেওঁক ফাদাৰ অফ কেমিষ্ট্ৰি অৰ্থাৎ ৰাসায়ন বিজ্ঞানৰ জনক বুলিও কোৱা হয়। জাবিৰ বিন হায়ানে বহু প্ৰকাৰৰ ৰাসায়নিক পদাৰ্থৰ উদ্ভাৱন কৰিছিল। তেওঁ আনকি এচিডো আৱিষ্কাৰ কৰিছিল। বন্ধুসকল, ৰাসায়ন বিজ্ঞানত বিভিন্ন প্ৰকাৰৰ সঁজুলিত বিভিন্ন প্ৰকাৰৰ ৰাসায়নিক পদাৰ্থ মিহলি কৰি পৰীক্ষা কৰা হয়। এই পৰীক্ষাৰ পদ্ধতিটো জাবিৰ বিন হায়ানে দিছে আৰু এই পৰীক্ষাবোৰত ব্যৱহৃত সঁজুলিবোৰ জাবিৰ বিন হায়ানে প্ৰস্তুত কৰিছিল, যিটো বিজ্ঞানীসকলে আজিলৈকে ব্যৱহাৰ কৰি আছে। জাবিৰ বিন হায়ানে কেমিষ্ট্ৰিক আলকেমিয়া নাম দিছিল, কিন্তু পিছত ইউৰোপীয় বিজ্ঞানীসকলে ইয়াক কেমিষ্ট্ৰিলৈ সলনি কৰে যাতে মুছলমানসকলৰ আৱিষ্কাৰ লুকুৱাব পৰা যায়। বন্ধুসকল, ভিডিঅ'টো ভাল লাগিলে ছাবস্ক্ৰাইব কৰিব আমাৰ চেনেলটো আৰু বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিব আৰু কমেণ্টত জনাব আমাৰ কামবোৰ কেনেকুৱা হৈ আছে। ধন্যবাদ।